নমস্কাৰ স্বাগতম জনাইছোঁ MF বিল্ডিং মিছন চেনেলটিলৈ আৰু লৈ আহিছোঁ এটি সুন্দৰ ভিডিঅ' চাটাৰিঙৰ ভিডিঅ' আমি আগৰ ভিডিঅ'ত দেখুৱাইছিলোঁ যে চাটাৰিঙৰ ছাইড তলি এইবিলাক কেনেকৈ আলাই ইয়াৰ ওপৰত নেক্সট প্ৰচেছ আহিব লাইন তক্তা এতিয়া দেখুৱাম আমি লাইন তক্তা কেনেকৈ মাৰা হয় বাটাম কেনেকৈ মাৰা হয় কেনেকৈ কি কৰে সকলোখিনি দেখুৱাম চাই থাকিব সম্পূৰ্ণ ভিডিঅ'টো লাইন তক্তাখন বহুৱাই লৈ লাইন তক্তাখনৰ পৰা অলমটো আমাৰ এনেকৈ চাই ল'ব তাৰপাছত লাইন তক্তাখনত এইফালে গজাল মাৰি যাব যিফালে অলম কৰা গৈছে সেইফালে গজাল এতিয়া নামাৰিব সেইফালে গজালটো পাছত মাৰিব কিন্তু এই লাইন তক্তাখন প্ৰথমে মাৰি ল'ব সম্পূৰ্ণভাৱে লাইন তক্তা বুলি কোৱাৰ লগে লগে যিকোনো এখন তক্তা 4 ইঞ্চি হওক বা 5 ইঞ্চি হওক বা 6 ইঞ্চি হওক ম্যাক্সিমাম 5 বা 6 হলে ভাল 5 ইঞ্চি বা 6 ইঞ্চি তক্তা এখন এনেকৈ গোটেই সম্পূৰ্ণ সাইডখন মাৰি ল'ব আমি সাইড দুখনৰ কোণা যে আছে আমি কোণাটোত বিট নামাৰো কাৰণ কিয় বিট নামাৰো আমাৰ কোণাটো সম্পূৰ্ণভাৱে লাগি যায় সেইকাৰণে বিট নামাৰো এতিয়া আমি লাইন তক্তাখনৰ এইফালে অলম কৰি লম মানে সাইডখনৰ এইফালে অলম কৰি লৈছো সেইফালেটো ওকে আছে এইফালে অলম কৰি লৈছো আমি সব কোণাটোত আমাৰ গেপছ নাথাকে লাইন তক্তাখনে অলম ওকে আছে কিন্তু আমাৰ কোণাটোত গেপছ নাথাকে সেইকাৰণে আমি কোণা বিট নামাৰো এতিয়া আমি এনেকৈ ফিক্স কৰি লাইন তক্তাখন মাৰি দিম ইয়াতে এতিয়া গজালটো মাৰি দিলে এইটো কোণাটো ওকে থাকিব যেহেতু কি আমাৰ এইফালে অলম কৰা আছিল এইটো ফিক্স হৈ গ'ল আৰু আমাক কোণা বিট নালাগে কাৰণ আমাৰ কোণাত গেপছ নাথাকে কোনো আপোনালোকে কোণাত বিট মাৰি ল'ব পাৰে সেইটো নিজা কথা এইফালে যেনেকৈ আমি অলম কৰি লাইন তক্তাখন ফিক্স কৰি মাৰি লৈছো সেম প্ৰসেছত এইফালে এনেকৈ দুফালে অলম কৰি লাইন তক্তাখন মাৰি ল'ব অলম কৰা দেখুৱাই দিছো এতিয়া অলম কৰি কেনে লাইন তক্তাখন মাৰি ল'লে হ'ল এইফালে লাইন তক্তা মাৰি লোৱাৰ পাছত ঠিক এইটো সাইডৰ বিপৰীত ফালেও লাইন তক্তা সেম প্ৰসেছত মাৰি ল'ব আৰু সেম প্ৰসেছত অলম কৰি ল'ব তাৰ পিছত নেক্সট আহিব আমাৰ ফুটা টানি লাইনটো সিধা কৰি লোৱা কাম মানে যিনফালে লাইন তক্তা মাৰিলো সেইফালে সিধা কৰিব লাগিব কাৰণ যেহেতু আমাৰ দুটা সাইড অলম ঠিকই আছে আমি এনেকৈ ফুটা টানি লৈছো ফুটা টানি মাছটো ধৰক অকমান ভিতৰ ফালে সোমা আছে এতিয়া তলৰ পৰা বাঁ হাতেৰে ঠেলি দিলে মাছটো অকমান এইফালে আহি যাব আৰু ফুটাৰ লগত সমান হৈ থাকিব এনেকৈ আমি লাইন তক্তাখন বা সাইডখন সমান কৰি লোৱাটো জৰুৰী তেতিয়াহলে ফাঁচ নাথাকে এইটো হোৱাৰ পাছত নেক্সট প্ৰসেছ আহিব বাটাম লগোৱা কাম মানে ইয়াৰ লাইন তক্তাৰ ওপৰত এতিয়া বাটাম লগোৱা যাব তাৰ ওপৰত থাকিব তক্তা এতিয়া বাটাম বিলাক চাওকচোন কেনেকৈ লগাব বাটাম বিলাক লগাওঁতে এটা কথা মন কৰিব যাতে বাটামবোৰৰ ডিসটেন্সটো 2 ফুটৰ পৰা 2.5 ফুটৰ ভিতৰত থাকে কাৰণ তাতকৈ বেছি হলে মাজত ফাঁচ খাব পাৰে আৰু 1 নম্বৰ বাটামটো আৰু শেষৰ বাটামটো সাইডখনৰ পৰা 1 ফুট মানৰ ভিতৰত মাৰিলে ভাল যেনেকৈ আমি 1 ফুট মানৰ ভিতৰত মাৰিছো সেনেকৈ মাৰিলে ভাল ইয়াৰ পাছত আহিব বাহ মাৰা প্ৰসেছ এনেকৈ বাটাম বিলাকত বাহ যেনেকুৱা হিচাপত লাগে 2 ফুটৰ পৰা 2.5 ফুটৰ ভিতৰত বাহ বিলাক মাৰি ল'ব ইয়াৰ পাছত নেক্সট প্ৰসেছ আহিব বাটামবোৰ ফুটা টানি সিধা কৰা প্ৰসেছ এই চাওকচোন আমাৰ ৰুমটোৰ মাজেদি হেতাল ফুটা টানি লোৱা হৈছে আৰু বাটামবোৰ যদি ওখ আছে ডাউন কৰি দিয়া যাব আৰু ডাউন আছে যদি ওখ কৰি দিয়া যাব তেতিয়াহলে আমাৰ তক্তাবিলাক ওপৰত মাৰিব সুবিধা হ'ব আৰু সমান দেখা যাব আৰু যদি এনেকৈ ফুটা টানি নলয় তেতিয়াহলে মাছটোত আপ এণ্ড ডাউন হৈ থাকিব পাৰে আৰু তক্তাবোৰ ঠুকাওতে কষ্ট পাব এতিয়া আহিব নেক্সট প্ৰসেছ ৰুমটোত তক্তা ঠুকা কাম তক্তাবোৰ আপোনালোকে বাটাম অনুযায়ী তক্তাবোৰ মাৰি ল'ব মাৰি লোৱাৰ পাছত তক্তাবোৰ এনেকুৱাকৈ মাৰিব যাতে বাহিৰৰ ফালে 1 ইঞ্চি বা 2 ইঞ্চি হ'লেও যেন কাটিব পাৰি ফেচটো আৰু যিটো বাটামত জইন পৰিব সেইটো বাটাম মন কৰিব সেইটো বাটাম যাতে সিধা হৈ থাকে লাগিলে জইনটোৰে ফুটা টানি ল'ব যাতে সেইটো বাটাম সিধা হৈ থাকে দেখুৱাই দিছো তক্তা কেনেকৈ ঠুকে তকলে এনে সোমাই ঠুকিলে হ'ল এক সাইডৰ পৰা হেতত বেছি যত্ন নাই তাৰ পাছত আহিব নেক্সট প্ৰসেছ ফেস কাটা প্ৰসেছ ফেস কেনেকৈ কাটে আমি দেখুৱাই দিম ফেস কাটা নিয়মটো হ'ল এনেকৈ ফুটাডাল সাইডখনৰ লগত লগাই ধৰিব যেহেতু আমাৰ সাইডখন অলম আছে দুও সাইডে এনেকৈ দুও সাইডে সাইডখনৰ লগত ফিক্স কৰি ধৰিব ধৰি লৈ এনেকৈ উজলা লগাই ল'ব লৈ দাগি মাৰি দিলে হ'ল ফুটাটো অকমান দাগি দিলে দাগিটো মাৰা যাব দাগি মাৰা গ'ল ফেসটো কাটি লোৱা হৈ গ'ল এতিয়া যিকেইখন তক্তা কাটা হৈছে সেইকেইখনৰ লগত সাইডখন ফিক্স কৰি মানে সমান কৰি যাতে বাহিৰৰ ফালে বা ভিতৰৰ ফালে যেন সোমাই নাথাকে এনেকৈ সমান কৰি গজাল মাৰি দিলে হ'ল গোটেই ফেস বিলাকতে কিন্তু গজাল মাৰিব লাগিব গোটেই তক্তাবোৰতে ম্যাক্সিমাম দুটাকৈ গজাল মাৰিবই কিন্তু নহলে এটা ৰাউন্ড ভাইজ দেখা যাব পাৰে সিলিংখন প্লাষ্টাৰ কৰোঁতে আমাৰ ফেস মাৰা হৈ গ'ল এনেকৈ কৰে চাটাৰিং মই গোটেই বিল্ডিংটো চাটাৰিংটো অকমান দেখুৱাই দিছো আৰু এই ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছো ধন্যবাদ জয় অসম Spend a day looking blank
stuck in limbo. Nothing works in my head.